Hello viewers, welcome to my channel. So আপোনালোক সবকে ৰঙালী বিহুৰ উলক জনালো শুভেচ্ছা জনালো সকলোৰে যেন ৰঙালী বিহুটো ভাল হওক আৰু এই আপুনি দেখিছে মই শাৰী পিন্ধি সাজি কাচি ৰেডি হৈছোঁ এয়া আমাৰ গণেশ পূজা আমি দোকানত প্ৰত্যেক বছৰে আমি গণেশ পূজা কৰোঁ যেহেতু আমাৰ বিজনেছ বুকছৰ লগত ৰিলেটেড ইউনিফৰ্মছৰ লগত ৰিলেটেড সো এই নতুন বছৰৰ আৰম্ভণিক আমাৰ গণেশ বাবাক লাগিবই সো গণেশ বাবাৰ পূজা ভাগ আমি আৰম্ভণি কৰিছোঁ এয়া মোৰ ল'ৰা তাক গামোচা পিন্ধাই দিছোঁ কুৰ্তা পিন্ধিছে মোৰ হাজবেণ্ড তেখেতে পূজা কৰি আছে আৰু আমি 4-5টা আমি ঘৰৰ মানুহে মিলি পূজাটো কৰিছোঁ এতিয়া গণেশ বাবাক আমি স্নান কৰিম আনিছোঁ তলত নমাই পেলাই গণেশ বাবাক চাওঁ গাটো ধুনীয়াকৈ ধুৱাই দিওঁ তাৰপিছতে ঘি মৌ দৈ গাখীৰ সেইবিলাকেৰে আৰু মই ভিডিঅ' ক্লিপিংছ বহুতকেইটা বনাইছোঁ কিন্তু ডিলিট কৰিব লাগিলে কাৰণ মেমৰি ফুল দেখালে নহ'লে আৰু ধুনীয়াকৈ হ'লহেঁতেন প্ৰত্যেকটোৱে মই উঠাইছিলোঁ মোৰ ছোৱালী ভিডিঅ' কৰি যোগাতে মোক দেখাইছে আৰু এই আপোনালোকে চাই থাকক তেখেতে যোগাৰ কৰিছে গণেশ বাবাৰ স্নানৰ সামগ্ৰীবিলাক আৰু এই সৰু সুৰাকৈ অনুষ্টুপীয়াকৈ পূজাখন কৰিলোঁ তাতে আমাৰ পূজা কৰিলে মনত বহুত শান্তি লাগে অলপ কষ্টও হয় কিন্তু কি ক'ব পূজা নহ'লেতো নহ'বই আৰু ভগৱানকতো আমাক লাগিবই আৰু কষ্ট হৈ কৰিলোঁ কাৰণ আজি কি হৈছে আজি ছাপ্লাই ৱাটাৰটো নাই আৰু মই সেই ওপৰৰ পৰা পানী আনা নিয়া কৰি তথাপিও ভগৱানে মোক ইমানখিনি গাত বল দিছে সেইখিনি লৈ মই সদায় কৃতজ্ঞ আই এম ভেৰি গ্ৰেটফুল আৰু ভগৱানক গা ধোৱা ষ্টাৰ্ট কৰিছোঁ প্ৰথমতে পানী সেই পানীটোত হয়তো দেৱে মন্ত্ৰ মাতিছে তাৰপিছত মই গণেশ বাবাই ধুনীয়াকৈ গা ধুব আৰু সিদ্ধি বিনায়ক আমাৰ গণেশ বাবা গাখীৰ দিব ধুনীয়াকৈ গাখীৰ মৌ দি গণেশ বাবাক এই গা ধোৱা প্ৰথাটো যে চাই ইমানেই ভাল লাগে একদম চিকচিকাই যায় গণেশ বাবাজন বহুত 1 বছৰৰ মূৰে মূৰে ধোৱা হয় আৰু এই ষ্টীলৰ গামলাটো মই পটককৈ গৈ পেলাই কিনি আনিলোঁ জানেনে ঘৰ বনোৱা হৈছে কাৰণ কমপ্লিট বস্তুবিলাক লোড হৈ গৈছে গোদামত এতিয়া পূজাৰ সামগ্ৰীবিলাকে শ্বৰ্ট পৰি গৈছে চ' মই দেৱে ক'লে যে এটা পাত্ৰ লাগিছিলে মই ভাবিলোঁ প্লাষ্টিকৰ গামলা এটা আনো কিন্তু দেৱে কৈছে নাই ষ্টীলৰ এটা আনা চ' গ'লোঁ দোকানত সেই প্লাষ্টিক আৰু ষ্টীলৰ দাম সমানেই 50-70 টকা ডিফাৰেঞ্চ চ' মই ষ্টীলৰ গামলা এটা আনিলোঁ তেখেতে দৈ দিলে মৌ দিছে পূজা ভাগ কৰিছে চবেই চাই আছে ধুনীয়াকৈ সেয়া মা ছোৱালী হাজবেণ্ড ল'ৰা আমি আছোঁ এই দেউতা চবেই চাই আছে পূজাখিনি আৰু মইতো ভিডিঅ' কৰি আছোঁ সেইকাৰণে আপোনালোকে মোক নেদেখিব প্ৰথমতে যিকণ দেখিলে সেয়াই ধুনীয়াকৈ পূজাখিনি গণেশ বাবাই স্নান কৰি আছে আৰু গণেশ বাবাৰ স্নানটো মানে এই গণেশ পূজাৰ দিনাখন চাই মই বিৰাট তৃপ্তি পাওঁ আনন্দ পাওঁ মৌ দিব একদম গণেশ বাবা যে ধুনীয়াকৈ চিকচিকাই যায় ঘি পৰাৰ পিছত গণেশ বাবা উল্টিব ধৰিছে পিছলি গৈছে গামলাটো তাৰপিছত এয়া চেনি আমি স্ক্ৰাবিং কৰোঁ না গণেশ বাবা এতিয়া নেচাৰেল স্ক্ৰাব কৰিব চেনিৰে যিখিনি সামগ্ৰী দৰকাৰ সেই সামগ্ৰীখিনি সৰু সুৰাকৈ যোগাৰ কৰি পেলাই পূজাখন পাতা হৈছে আৰু আপোনালোকৰ ওচৰত মই মোৰ ভিডিঅ'বিলাক ল অফ এট্ৰেকশ্যনৰ আনিব পৰা নাই কাৰণ মই ইমানেই ব্যস্ত আছোঁ বৰ্তমান আৰু মোৰ গাটো একদম উইক হৈ গৈছে গোটেই বডি পেইন হৈ কণ্টিনিউৱাছলি খাটা সেইখিনি এনাৰ্জিখিনি ৰিগেইন কৰিব পৰাই নাই যেতিয়া ৰিগেইন কৰিম আপোনালোকক দেখাম চ' এই পূজাখিনি ধুনীয়াকৈ চলি আছে আপোনালোকে চাই থাকক এইটো মোক দিলে পঞ্চমৃতৰ ঘড়ী গিলাচ এটা কৈছে যে পূৰা ঘৰত চিটাবলৈ গেটৰ সন্মুখত যান বাহনত ঘৰৰ প্ৰত্যেকটো কামতে মই চিটিয়াবলৈ আঁতৰি গ'লোঁ মই গৈছোঁ চবৰে নামে এটা চাকি জ্বলাই দিলোঁ গণেশ বাবালৈ ফেমিলি মেম্বাৰ্ছবিলাক যেন চব ভোগ
দীৰ্ঘায়ু হওক, বাধা বিঘিনি আপদ গুচক, চবৰে গা সুস্থ হৈ থাকক, সেইখিনিয়ে লাগে ন আমাক। আৰু এই হোম যজ্ঞ যে চলিছে, সৰুকৈ আমি হোম এটাও কৰোঁ। সেয়াই আৰু এনেকৈ কৰিলোঁ পূজা ভাগ। আপোনালোকে থাকিব। ৰঙালী বিহু আকৌ এবাৰ শুভেচ্ছা জনাইছোঁ। বহুত মৰম থাকিল।